নমস্কাৰ এভৰিৱান, আপোনালোকে চাই আছে আমাৰ ফেচবুক পেজ। অসম চৰকাৰৰ যি 1 লাখ নিযুক্তি আৰু এই অসম চৰকাৰৰ 1 লাখ নিযুক্তিৰে এটা অংশ হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিখিনি নিযুক্তি হ'বলৈ গৈ আছে সেইখিনি। আৰু আপোনালোকে নিশ্চয় জানে, যোৱা এটা ভিডিঅ'ত আপোনালোকক কৈছোঁ আৰু ইনফৰমেশ্যনখিনি আমাৰ এই ফেচবুক পেজতে শ্বেয়াৰ কৰিছোঁ যে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ আপোনাৰ 26,441টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব। আৰু তাৰ টেণ্টেটিভ বিজ্ঞাপনখন অলৰেডি প্ৰকাশ পাইছে, ডিটেইলছ বিজ্ঞাপনখন প্ৰকাশ পোৱা নাই। আৰু ইয়াৰ সম্পৰ্কতে গুৰুত্বপূৰ্ণ বহুখিনি নতুন খবৰ আহিছে, অফিচিয়েল নটিচ আহিছে। তাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিছু গুৰুত্বপূৰ্ণ তেখেতে মন্তব্য কৰিছে, ছ'চিয়েল মিডিয়া যোগে বহুখিনি কথা তেখেতে শ্বেয়াৰ কৰিছে এই নিযুক্তি প্ৰক্ৰিয়াখিনি সম্পৰ্কত। গতিকে গোটেইখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, সকলোখিনি সুন্দৰকৈ জানিব পাৰিব। আৰু এতিয়ালৈকে যদি আমাৰ এই ফেচবুক পেজখন আপোনালোকে ফ'ল' কৰা নাই, কাইণ্ডলি ফ'ল' কৰি দিব, কাৰণ ফ'ল' কৰিলে এনেকুৱা ধৰণৰ যিখিনি ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ আপডেট সকলোতকৈ আগত পাই থাকিব। এতিয়া যিখন অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু সেই অফিচিয়েল নটিফিকেশ্যনখন এই 26,441টা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ নিযুক্তিৰ ভিতৰত গ্ৰেড 3 সম্পৰ্কত নটিচখন প্ৰকাশ পাইছে। গ্ৰেড 3ৰ যিখিনি পোষ্ট আছে আৰু সেই পোষ্টখিনিৰ আপোনাৰ অনলাইন এপ্লাই অহা 11 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, ৰাতিপুৱা 11 বজাৰ পৰা আৰম্ভ হ'ব। যিখিনি অফিচিয়েল নটিচখনত লিখা আছে মই সেইখিনি কৈছোঁ আপোনালোকক। আৰু অনলাইন এপ্লাই কৰিব লাগিব আপোনালোকে। অনলাইন এপ্লাইটো দুটা ৱেবছাইটৰ জৰিয়তে হ'ব। এটা হৈছে, 1 নম্বৰটো হৈছে sevaonline.org আৰু 2 নম্বৰ ৱেবছাইটটো হৈছে assam.gov.in। এতিয়া অলৰেডি আপোনাৰ টেণ্টেটিভ এডভাৰটাইজমেণ্টখন ওলাইছে, আপোনালোকক মই মোৰ ফেচবুক পেজতে শ্বেয়াৰ কৰিছোঁ, ভিডিঅ' দিছোঁ। তাৰ লগতে আপোনালোকক গোটেই কথাখিনি এডভাৰটাইজমেণ্টখনো আপোনাৰ এই ৱেবছাইট আমাৰ এই ফেচবুক পেজতেই আপলোড কৰা আছে, আপোনালোকে চাব পাৰিব। এতিয়া ডিটেইলছ যিখিনি ভেকেঞ্চি হ'ব, ডিপাৰ্টমেণ্ট ৱাইজ, কোৱালিফিকেশ্যন ৱাইজ বা পে এণ্ড গ্ৰেড ৱাইজ গোটেইখিনি যিটো ৰিটেন এক্সাম হ'ব, ৰিটেন এক্সাম আৰম্ভ হোৱাৰ আগত সেইখিনি প্ৰকাশ পাই যাব। এতিয়া ৰিটেন এক্সাম আৰম্ভ হোৱাৰ আপোনালোকৰ হয়তো এসপ্তাহমান আগতে প্ৰকাশ পাই যাব লাগে। যিখিনি আমি খবৰ পাইছোঁ সেইখিনি আপোনালোকক জনাই দিলোঁ। বাকী পৰৱৰ্তী সময়ত যিবিলাক খবৰ আহিব সেইখিনি আপোনালোকক এই ফেচবুক পেজৰ জৰিয়তে আপোনালোকক সকলোতকৈ আগত জনাই দিয়া হ'ব। কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে। তাৰপিছত আপোনাৰ মেৰিট লিষ্টটো ওলাব, আপোনালোকৰ মেৰিট লিষ্ট ওলাব অন দ্য বেচিছ অফ গ্ৰেড পে'। বাকীখিনি আপোনালোকে নটিচখন যিহেতু আমাৰ এই ফেচবুক পেজত আপলোড আছেই অলৰেডি, তাৰ পৰা গৈ চাই ল'ব পাৰিব। তাৰপিছত আপোনাৰ এই যিখিনি পদৰ কাৰণে অনলাইন এপ্লাই হ'ব আৰু এই অনলাইন এপ্লাইত আপোনালোকে 6 মান্থৰ কম্পিউটাৰ কৰ্চৰ আপোনাৰ চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব। কিন্তু কিছু সংখ্যকে 6 মান্থৰ চাৰ্টিফিকেট আপলোড কৰিব নালাগে। এতিয়া কোনখিনি কেণ্ডিডেটে নালাগে অনলাইন এপ্লাই কৰাৰ সময়ত 6 মান্থৰ কম্পিউটাৰ চাৰ্টিফিকেট আপলোড কৰিব? এতিয়া যিখিনি কেণ্ডিডেটৰ আপোনাৰ BCA আছে বা MCA আছে, BTech আছে, BE আছে আৰু এই কেণ্ডিডেটসকলে 6 মান্থৰ কম্পিউটাৰ যিখন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন আপলোড কৰিব নালাগে। কিন্তু বাকী যিখিনি কেণ্ডিডেট থাকিব, যিসকলৰ ইয়াত উল্লেখিত যিকেইটা ডিগ্ৰী, এই ডিগ্ৰীকেইটা নাই, তেওঁলোকে কিন্তু কম্পিউটাৰ চাৰ্টিফিকেট দিব লাগিব 6 মান্থৰ। এইটো একদম মেণ্ডেটৰীয়ে হ'ব মই ভাবোঁ। গতিকে এইখিনি আপডেট এই অফিচিয়েল নটিফিকেশ্যনখনত আছিলে। এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতৰ ফেচবুক পেজৰ পৰা এটা পোষ্ট কৰিছে আৰু পোষ্ট কৰি তেখেতে জনাইছে যে জনতা ভৱনত এখন এই 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ যিখিনি নিযুক্তি আৰু তাৰ কাৰণে এখন বৈঠক অনুষ্ঠিত হৈছিলে যোৱা 9 এপ্ৰিলত। আৰু বৈঠকত আয়োগ মানে হৈছে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন, যিখন গঠন কৰি দিয়া হৈছিল এই নিযুক্তিখিনিৰ কাৰণে। তো সেই কমিশ্যনখনৰ কথা কোৱা হৈছে। নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে আয়োগে সন্মুখীন হোৱা সমস্যাবোৰৰো বুজ লৈ সমাধানৰ বহুকেইটা উপায় পৰামৰ্শ হিচাপে আগবঢ়াওঁ। ইয়াতে মুখ্যমন্ত্ৰী ছাৰে আগবঢ়াওঁ বুলি কৈছে। চৰকাৰী চাকৰিত যোগ্য প্ৰাৰ্থী নিযুক্তিৰ বাবে আয়োগে অতি স্বচ্ছভাৱে নিযুক্তি প্ৰক্ৰিয়া সুচাৰুকৈ আগবঢ়াই নিয়াত গুৰুত্ব দিবলৈ স্পষ্ট নিৰ্দেশনা প্ৰদান কৰোঁ। গতিকে মুখ্যমন্ত্ৰী ছাৰে সেইটো নিৰ্দেশনা প্ৰদান কৰিছে যাতে এই নিযুক্তি প্ৰক্ৰিয়াখিনি যাতে স্বচ্ছ আৰু নিকা হয়, তাৰ ওপৰত গুৰুত্ব দিছে। আৰু এই বৈঠকত মাননীয় সাংসদ শ্ৰী পল্লৱ লোচন দাসো উপস্থিত আছিল। গতিকে আপোনালোকক গোটেইখিনি মই ডিটেইলছখিনি আমাৰ ফেচবুক পেজত দিয়া আছে, তাৰ পৰা নটিচখনো চাব পাৰিব। তাৰ লগতে চিফ মিনিষ্টাৰ ছাৰৰ যিটো ফেচবুক পোষ্ট সেইটো আপোনালোকে চাব পাৰিব। গতিকে এইটো এটা ভাল খবৰ যে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এখন অনলি গ্ৰেড 3ৰ নটিচ হয়, গ্ৰেড 4ৰৰো মেবি নটিচ প্ৰকাশ পাব লাগে। গতিকে সেইখিনি কথা আপোনালোকৰ বাবে ভাল খবৰখিনি আহি আছে। ডিটেইলছ ভেকেঞ্চি প্ৰকাশ পাব। গতিকে আপোনালোকে আমাৰ আগৰ ভিডিঅ'খিনিও চাব, বহুখিনি কথা জানিব পাৰিব। যিখন টেণ্টেটিভ ভেকেঞ্চি আছিলে, টেণ্টেটিভ ভেকেঞ্চিখিনিতো বহুখিনি কথা কোৱা হৈছে।
গতিকে এইখিনিয়ে কথা আপোনালোকে কেৱল আমাৰ ফেচবুক পেজটো ফ'ল' কৰি থৈ দিব ফ'ল' কৰি থৈ দিলে বহুখিনি নতুন কথা আপোনালোকে জানিব পাৰিব বা আপডেটেড হৈ থাকিব পাৰিব কিন্তু তাৰ মাজতে আপোনালোকক এইটোও কওঁ যে আপোনালোকে যিসকলে এই পদকেইটাৰ বাবে অনলাইন এপ্লাই কৰিবলৈ যায় আছে তো তেওঁলোকে যাতে পঢ়াটো কণ্টিনিউ কৰি থাকে মানে এডভাৰটাইজমেণ্টখন ওলোৱালৈকে যাতে ৰখি নাথাকে কাৰণ এডভাৰটাইজমেণ্টখন প্ৰকাশ পোৱাৰ এসপ্তাহমান পিছতেই পৰীক্ষা পাতি দিব আৰু এডভাৰটাইজমেণ্টখন ওলোৱালৈকে যদি ৰখি থাকে আপোনালোকে কিন্তু পঢ়াৰ কাৰণে সময় নাপাব গতিকে এতিয়াৰ পৰা যিসকলে দিব বিচাৰি আছে এই যিটো পৰীক্ষা হ'ব বা যিসকলে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিবলৈ গৈ আছে তেওঁলোকে এতিয়াৰ পৰা লাহে লাহে পঢ়ি গৈ থাকিলে হ'ল তেতিয়া গোটেইখিনি কমপ্লিট হ'ব বুলি মই ভাবোঁ আৰু সকলোকে আমাৰ এই ফেচবুক পেজৰ পৰা সকলোকে বেষ্ট উইচেছ জনাইছোঁ যাতে সকলোৰে ভাল হয় গতিকে এইটোৱে কথা আপোনালোকক এটা ইম্পৰ্টেণ্ট আপডেট শ্বৰ্ট আপডেট দুটা আপোনালোকক জনাই দিলোঁ এতিয়া আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু শেষত এটা ৰিকুৱেষ্ট কৰিম আকৌ এবাৰ যে ফেচবুক পেজখন আমাৰ এই ফেচবুক পেজখন ফ'ল' কৰিব গতিকে আজিলৈ ইমানে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ